ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি এটা নতুন কথা শিকোঁ। কথাটো হৈছে তোমালোকে হৰণ অংকটো আগতেও পাইছা। উদাহৰণস্বৰূপে 144 ইয়াক হৰণ কৰিব আমি চবেই জানো ন, কেনেকৈ হৰণ কৰোঁ। হৰণ চিনডাল দি লওঁ, তাৰপাছত কিহে কৰোঁ, 2ৰে কৰোঁ। 2 7 গুণ 14 নহয়নে বাৰু। 4টো নামিলে 2 2 গুণ 4। এটা আমাৰ হৰণ অংক নৰ্মেল, হয় নহয়। কিন্তু আজি এটা বেলেগ ধৰণৰ হৰণ অংক শিকিম, আৰু সেই হৰণ অংকটোৰ সহায়ত, সেই হৰণ পদ্ধতিটোৰ সহায়ত আমি বৰ্গমূল উলিয়াবলৈ শিকিম। এটা সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ শিকিম। উদাহৰণস্বৰূপে আজি আমি ল'ম এই 144 সংখ্যাটোকে। এই 144 সংখ্যাটো নৰ্মেল যিটো সাধাৰণ আমি যিটো সৰুৰ পৰা শিকি আহিছোঁ হৰণ অংক, এইটো হৰণ অংক, এইটো কাকো শিকাবলগীয়া নাই, চবেই জানো আমি। কিন্তু এইবাৰ 144ক মই বেলেগ এটা ধৰণত হৰণ কৰি চাম, আৰু সেই হৰণটোৰ জৰিয়তে 144ৰ যদি বৰ্গমূল আছে সেই বৰ্গমূলটো কিমান আমি উলিয়াবলৈ শিকিম। তোমালোকে চাগে চাৰ্টখন মুখস্থ কৰিছা, আৰু তোমালোকে সকলোৱে জানা যে 144ৰ বৰ্গমূল হৈছে 12, নহয় জানো। সেই 144ৰ যে বৰ্গমূল 12, সেইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত শিকি আহিলোঁ কেনেকৈ উলিয়াব লাগে। এনেকৈ 144ক এনেকৈ হৰণ কৰি কৰি গৈ থাকিব লাগে, নহয় জানো। কিন্তু এবাৰ আমি এটা বেলেগ পদ্ধতি, এইটো পদ্ধতি আছিলে উৎপাদক বিশ্লেষণ পদ্ধতি। এনেকৈ উৎপাদকখিনি লিখি ল'ব লাগে, তাৰ পৰা আমি জোৰ পাতি পাতি এটা এটা উলিয়াই দিলে 12 ওলাবগৈ। কিন্তু এইবাৰ আমি শিকিম হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব পৰা যায়। তাৰ পদ্ধতিটো চোৱা। প্ৰথমতে আমি 144 সংখ্যাটো আমি এনেকৈ লিখি ল'লোঁ। 144 সংখ্যাটো এনেকৈ লিখি ল'লোঁ। লিখি লৈ এই সোঁফালৰ পৰা, এইটো ৰাইট হেণ্ড ছাইড, এইটো লেফ্ট হেণ্ড ছাইড, এই সংখ্যাটোৰ এই সোঁফালৰ পৰা দুটা সংখ্যাক তুমি থোপ পাতা। আৰু থোপ পতাই তাৰমানে এটা এটা চিন দিয়া। দুটা সংখ্যা, ইয়াত টোটেল নাম্বাৰ কেইটা আছে 1 2 3। সোঁফালৰ পৰা জোৰ পাতিবলৈ হ'লে এই দুটাৰ ওপৰত এটা চিন পৰিব। এই দুটাই এটা থোপ পাতিলে, গতিকে এটা লাজ দিলোঁ। ই জানো থোপ পাতিছে, অকলশৰীয়াকৈহে আছে, তথাপিও তুমি বেলেগে আঁচ এডাল ইয়াত দি যোৱা। এইটো জুৰীয়া থোপ, এইটো অকলশৰীয়া থকা এটা থোপ, ই অকলে পাতিছে থোপটো। এতিয়া চিনটো দি ল'লোঁ। আমি এতিয়া হৰণ কৰিম 144ক। কেনেকৈ হৰণ কৰিম চোৱা। একেবাৰে বাওঁফালৰ পৰা প্ৰথম কোনটো থোপ, ছিংগুল 1 আছে ইয়াত এই 1ক হৰণ কৰিব লাগে। কেনেকৈ হৰণ কৰিম, এনেকুৱা এটা বৰ্গফল বিচৰা। তোমালোকক যিখন নেওতা দি থোৱা আছিল যে 1² = 1, 2² = 4, 3² = 9, সেই নেওতাখনত আমি সেইখন নেওতা ইউজ কৰিম এতিয়া। এই নৰ্মেল হৰণত যিবোৰ 2 7 গুণ 14 এইখন নেওতা আমি ব্যৱহাৰ নকৰোঁ। আমি অকল এই বৰ্গৰ যিখন নেওতা 1² = 1, 2² = 2, সেই নেওতাখন ব্যৱহাৰ কৰিম। সেই নেওতাখনত একেবাৰে প্ৰথম যিটো থোপ আছে, এনেকুৱা এটা বৰ্গফল বিচাৰা যিটো বৰ্গফল 1 হ'ব বা 1তকৈ সৰু হ'ব। এতিয়া নেওতাখন আৰম্ভ কৰিয়ে প্ৰথমটো বৰ্গফল কি, 1² = 1, গতিকে 1 1 জাৰ 1, 1 গুণ 1। বুজি পালানে। এইটো দিলোঁ, হৰণ চিনডাল দি দিলোঁ, 1 গুণ 0। এতিয়া ইয়াত হোৱা হ'লে আমি অকল 4টো নমালোহেঁতেন। কিন্তু ইয়াত কি কৰিম, এই 2টা 4 থোপ পাতি থকা নাই জানো, এই গোটেই থোপটো একেলগে নমালোঁ। নমাই লৈ আকৌ হৰণ চিন এডাল এনেকৈ দি ল'লোঁ। এতিয়া কি কৰিম, এই 44টোক কিহৰ পৰা এটাৰে হৰণ কৰিব লাগিব। কিহেৰে হৰণ কৰিম, কি কৰিবা, এই যিটো ভাগফল আছে ন 1টো, এই 1 যিটো ভাগফল আছে তাক দুগুণ কৰি দিয়া। এই ভাগফলটোক দুগুণ কৰিলে কিমান হ'ব, 2 হ'ব। 2টো লিখি ল'লোঁ। অকণমান গেপ দি লিখিছোঁ, মই ইয়াত সংখ্যা এটা উলিয়াব লাগিব। এতিয়া ইয়াত আৰু এটা সংখ্যা বহিব। কি সংখ্যা বহিব, এইটো ক'ৰ পৰা পালোঁ, এই ভাগফলটোক আমি দুগুণ কৰি দিলত 2 সংখ্যাটো পালোঁ। এই 2 লগত 1 0 1 2 3 4 একদম 9লৈকে, এই 0ৰ পৰা 9ৰ ভিতৰত কোনোবা এটা সংখ্যা বহিব। ইয়াত 44টোক হৰণ কৰিবলৈ মোক দৰকাৰ হ'ব। কি বহিব, কেনেকৈ গম পাবা, একদম সহজ চোৱা। এই 44টোৰ লাষ্টৰ সংখ্যাটো কি, 4, নহয় জানো। 44টোৰ লাষ্টৰ সংখ্যাটো 4। এতিয়া তোমালোকৰ যিখন চাৰ্ট আছে 1² 2² 4², 3² 4², এই চাৰ্টখনত শেষত 4 থকা বৰ্গ সংখ্যা কোনটো, 1² মানে 1টো নহয়, 2² মানে 4, 4 ওলাইছেনে বৰ্গফলটো। 2² = কিমান হয়,
4 নহয় জানো গতিকে যেহেতু 4 ওলাইছে সো ইয়াত 2 আহিব আৰু ইয়াত 2 দিয়াৰ লগে লগে তুমি ইয়াতো 2 এটা দি দিয়া হলে এতিয়া এই 2 টোৰ লগত এই 22 টো পূৰণ কৰি দিয়া 22 দুগুণ কিমান 44 হলে যেহেতু এতিয়া ভাগশেষ কি হৈ গ'ল ভাগশেষ শূন্য হৈ গ'ল হৰণ অংকটো আমাৰ শেষ হ'ল এতিয়া এই হৰণ অংকটোত যিটো ভাগফল ওলাইছে কিমান ওলাইছে 12 এই ভাগফলটোই হ'ব এই 144 সংখ্যাটোৰ বৰ্গমূল এটাকে square root of 144 is equal to 12 এইটোই হৈছে হৰণ পদ্ধতিটো আৰু এটা সংখ্যা চাওঁচোন আৰু এটা বৰ্গফল চালো 576 ইয়াৰ বৰ্গমূল উলিয়াব লাগে হৰণ পদ্ধতিৰ সহায়ত কি কৰিম প্ৰথম কাম হ'ব সোঁফালৰ পৰা জোৰ পাতি পাতি থুপ বনোৱা আঁচডাল দিলো 7 আৰু 6 ওপৰত 5টো অকলশৰীয়াকৈ থাকি গ'ল তাৰ ওপৰত সিঙ্গলকৈ থুপ এটা আঁচডাল দিয়ে আৰু থুপ বান্ধিলে দুটা হলে এতিয়া হৰণ চিহ্নডাল দি ললো দি লৈ এতিয়া প্ৰথমতে বাওঁফালৰ পৰা ষ্টাৰ্ট কৰে হৰণ অংকটো বাওঁফালৰ পৰা আমি ষ্টাৰ্ট কৰিম এতিয়া প্ৰথমতে নেওতাখন মাতা বৰ্গফলটো 5 হ'ব লাগিব বা 5তকৈ সৰু হ'ব লাগিব এই বৰ্গফলতটো 5 সংখ্যাটো নাই গতিকে আমি নেওতাখন মাতিলে কি হ'ব 1 স্কয়াৰ ইকুৱেল টু 1 2 স্কয়াৰ ইকুৱেল টু 4 3 স্কয়াৰ ইকুৱেল টু 9 ইয়াত জানো 9 বহিব নবহে কি বহিব 2 স্কয়াৰ ইকুৱেল টু 4 গতিকে 2 দুগুণ 4 3 3 গুণ 9 বহিব নহয় কাৰণ 5 পৰা 9 বিয়োগ কৰিব নোৱাৰি ন গতিকে 2 দুগুণ 4 বহিছে হৰণ চিহ্নডাল দি দিলো এতিয়া 5 পৰা 4 গুণ থাকিল 1 উপপা কি নামিব সাধাৰণ আমাৰ হৰণ অংক হোৱা হলে খুদা 7টো নামিলহেঁতেন কিন্তু এবাৰ কি হ'ব ইয়াত যেহেতু হৰণ পদ্ধতি কৰা বৰ্গমূল নিৰ্ণয় এটা বিশেষ ধৰণৰ হৰণ গতিকে ইয়াত গোটেই 76টো নামিছে যিটো থুপ গোটেইটো নামিব এবাৰ চিহ্নডাল দি ললো এনেকৈ হৈ গ'ল নেক্সট পদ্ধতিটো কি আছিলে এই যেটো ভাগফল আছিলে তাক দুগুণ কৰি দিয়া 2 দুগুণ কৰিলে কিমান হ'ব 4 হ'ব এতিয়া 4 লগত কিবা এটা সংখ্যা বহিব যেটো সংখ্যা ইয়াতো বহিব এটা 4 লগত কোনটো সংখ্যা বহিব তাক চাবৰ কাৰণে কি কৰিম এই 176 ৰ শেষৰ অংকটো কি 6 নহয় জানো স্কয়াৰ নেওতাখন যিখন আছে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ এই নেওতাখনত এনেকুৱা এটা বৰ্গ সংখ্যা উলিওৱা যাৰ শেষৰ সংখ্যাটো 6 কি আছিলে 16 আছিলে আৰু 36 আছিলে হয়নে বাৰু 16 টো কাৰ আছিলে 4 স্কয়াৰ ইকুৱেল টু 16 আৰু 6 স্কয়াৰ ইকুৱেল টু 36 এটা লাষ্টত 6 আছে দেখিছা নাই তেতিয়া হলে ইয়াত আমি গম পালো 4 লগত লাষ্টত 6 ওলাবলৈ হলে হয় 4 এটা বহিব নহলে 6 এটা বহিব হয় আৰু ইয়াত 44 হ'ব হয় 44 হ'ব 4 বহিলে আৰু 6 যদি বহে 46 হ'ব যদি ইয়াত 4 বহোৱা ইয়াতো তুমি 4 বহাব লাগিব তাৰ পাছত কি কৰিব লাগিব সেই 4টোৰ লগত এই যেটো 44 হ'ব গোটেইটো পূৰণ কৰিব লাগিব কৰিলে 176 ওলাব লাগিব যে 4 হ'ব না 6 হ'ব আমি 4টোতে টেষ্ট কৰি চাওঁ 4 লগত এই 4টোৰ লগত যদি মই এই 4টো বহাই চাওঁ সেই 4টো বহাই চালো ইয়াত সেই 4টো ইয়াত বহাই চালো আৰু সেই 4টোৱে ইয়াক পূৰণো কৰি চালো কিমান হ'ব 4 4 গুণ 16 6 টো কৰিলে 1 4 4 গুণ 16 একে 17 ওলালে 176 গতিকে গম পালো এই 4টোৰ লগত এই 4টোহে বহিব 6টো নবহে গতিকে 4 দিলো ইয়াতো 4 দিলো তেতিয়া সেই 44 4 গুণ 176 এটাকে গম পালো 576 ৰ বৰ্গমূল 24 হেতুৱে অংক বুজি নাপালে মোক সুধিবা